नमः शिवाय हर हर महादेव श्री शिवाय नमस्ते भम दक्षिण कपिलीपरिया आঞ্চলিক শিৱ মন্দিৰৰ সমূহ ভক্তপ্ৰাণ ৰাইজলৈ এটি সৰুকৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আমি ইয়াত আজি দেখাই আছোঁ কাইলৈ আমাৰ প্ৰথমটো সোমবাৰ, যিহেতু সকলো কামে কাজে লাগি আছে, ৰং চঙো হৈ গৈছে, সব সাফ সুতৰা সকলো হৈ গৈ আছে। আপোনালোক সকলোকে নিমন্ত্ৰণ জনালোঁ, কাইলৈ সকলো আহি দেখা কৰিবহি। আৰু এয়া আমাৰ কাম চলি আছে, বাবা মূৰ্তি ভাগ সম্পূৰ্ণ হৈছেহি আৰু কাইলৈ কাৰণে ৰাখিছোঁ। সব কামে কামে লাগি আছে। বাবা ত্ৰিশূল মজা মজা নাইচ, বহুত ধুনীয়া লাগিছে। সকলো কামে কাজে লাগি আছে। ৰাজু দা, কাইলৈ কেনেকুৱা আয়োজন হ'ব? কাইলৈতো প্ৰথমতেতো শাওণ মাহত সকলো ভক্তলৈ মই নমস্কাৰ জনাইছোঁ। আমাৰ দক্ষিণ কপিলীপৰিয়া আঞ্চলিক শিৱ মন্দিৰৰ পৰা সকলো আহি যাতে বাবাৰ ওচৰত সেৱা লওক। আৰু পৰহিলৈ আমি এই বাবা যিজন আমাৰ দাতা বিজু শইকীয়া আৰু পৰমৰ ভাইটি লোকেন্দ্ৰ হাজৰিকা, আমাৰ মামাৰ নামটো কি আছিল? এই লোকেন্দ্ৰ মামা মামা এইপিনে এপাক হেমন্ত বনিয়া, আমাৰ ভাইটি লোকেন্দ্ৰ হাজৰিকা, তেওঁলোকৰ নেতৃত্বত আৰু বিজু শইকীয়া দাতা পৰষত মঙলবাৰে আমি বাবাক প্ৰতিমূৰ্তিভাগ প্ৰতিষ্ঠা কৰিম। পূৰা সম্পূৰ্ণ নিয়ম নীতিৰে প্ৰাণ প্ৰতিষ্ঠা হ'ব। ইয়াত বামুণ থাকিব, পণ্ডিত থাকিব। গতিকে আমি সকলো ভক্তক শাওণ মাহত আহি যাতে আমাৰ এই উঠি অহা অনুষ্ঠানটোত অকণমান উৎসাহ দিব বুলি আমি সমিতিৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনালোঁ। হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়।